নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো এনচি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। দুৰ্গা পূজা মা দুৰ্গাৰ ভক্তিৰ উৎসৱ, কিন্তু এই বছৰ দুৰ্গা পূজা বিশেষ কিয়নো এই দুৰ্গা পূজাতে 6টা ৰাশিৰ অকস্মাত ভাগ্য সলনি হ'ব। মা দুৰ্গাৰ আশীৰ্বাদে কিছুমান ৰাশিৰ জীৱনত নতুন আশা, সমৃদ্ধি আৰু সফলতাৰ যোগ আনিব। কোনো ৰাশিয়ে হঠাতে ধন টকা পইচা লাভ কৰিব, হয়তো কোনোবা ৰাশিয়ে সম্পৰ্কত নতুন আৰম্ভণি কৰিব। এতিয়া প্ৰশ্নৰ উদয় হয়, কোন সেই 6টা ভাগ্যশীল ৰাশি, সেই ৰাশিকেইটাৰ লগত কি হ'ব তাৰ বিষয়ে সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে মনোযোগ সহকাৰে চাওক। জ্যোতিষ শাস্ত্ৰবিদসকলৰ মতে এই বৰ্ষত অৰ্থাৎ 2025 বৰ্ষত দুৰ্গা পূজাত গ্ৰহ নক্ষত্ৰৰ এনেকুৱা যোগ পৰিছে যাৰ প্ৰভাৱ বিশেষকৈ 6টা ভাগ্যশীল ৰাশিৰ ওপৰত প্ৰভাৱশালী হোৱা দেখা পোৱা যাব। কিন্তু কি প্ৰভাৱ পৰিব ৰাশিসমূহৰ ওপৰত সেয়া আমি এটা এটাকৈ আলোচনা কৰিম, আৰু হয়তো হ'ব পাৰে আপোনাৰ ৰাশিও ইয়াৰ ভিতৰত সোমাই আছে। সৰ্বপ্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বৰ্ষৰ দুৰ্গা পূজাৰ সময়ত হোৱা গ্ৰহ নক্ষত্ৰৰ শুভ যুগৰ ফলত এনেকুৱা এটা বস্তু সন্মুখলৈ আহিব যিটো হয়তো আপুনি বহুদিনৰ পৰা অপেক্ষা কৰি আছিলে। হয়, চাকৰি আৰু কেৰিয়াৰক লৈ থকা সমস্যাসমূহ সমাধানৰ দিশে। কিন্তু সাৱধান হৈ থাকিব, আপোনাৰ ভুল সিদ্ধান্তই আপোনাক পিছফালে টানিব পাৰে। ইয়াৰ প্ৰতিকাৰৰ বাবে আপুনি দুৰ্গা পূজাৰ যিকোনো এটা দিনত দুৰ্গা মাক ৰঙা ফুল এপাহ অৰ্পণ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে চাকৰি আৰু শিক্ষা ক্ষেত্ৰত বিশেষ উন্নতি দেখা যায়। দুৰ্গা পূজাৰ পিছতে বিদেশ ভ্ৰমণৰ সম্ভাৱনাও নাই কৰিব নোৱাৰি। যিসকল পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত পৰিশ্ৰম কৰি আহিছে তেওঁলোকৰ বাবে সাফল্যৰ সময় সমাগত। দুৰ্গা মাৰ আশীৰ্বাদ পাবলৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে দুৰ্গা মাৰ চৰণত ধূপ আৰু চন্দনৰ সুগন্ধিৰে নৈবেদ্য অৰ্পণ কৰিব পাৰে। তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বহুদিন ধৰি হৈ থকা মাটি সম্পত্তি আৰু পৰিয়াল অৰ্থাৎ বংশ কুটুম্বৰ লগত হৈ থকা সমস্যাসমূহ সমাধান হ'ব। সমাজত এখন উচ্চ আসন লাভ কৰিব আৰু মান সন্মান বৃদ্ধি পাব। দুৰ্গা পূজাৰ সময়ত হঠাতে কোনো নতুন চুক্তি বা সুযোগ লাভ কৰিব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে দুৰ্গা মাৰ আশীৰ্বাদ ল'বৰ বাবে মা দুৰ্গাক যিকোনো সোণালী ৰঙৰ ফুল এপাহ অঞ্জলি হিচাপে দুৰ্গা পূজাৰ দিনৰ ভিতৰত অৰ্পণ কৰিব পাৰে। চতুৰ্থ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ কোনো মহিলা বা পুৰুষে যদি নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি বহুদিনৰ পৰা ভাবি আছে, তেনেহ'লে অতি সোনকালে তেওঁলোকৰ এই কাম আৰম্ভ কৰাৰ সময় আহি পৰিছে। জ্যোতিষ শাস্ত্ৰবিদসকলৰ মতে এই বছৰ দুৰ্গা পূজাত গ্ৰহ নক্ষত্ৰৰ শুভ মিলনৰ ফলত তুলা ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালৰ মাজত মিলা প্ৰীতি অটুট থাকিব, আৰ্থিক সমস্যাসমূহ দূৰ হৈ জীৱনৰ সুচল হৈ পৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে মাৰ কৃপা পাবলৈ দুৰ্গা পূজাৰ অপৰাজিতা ফুলৰ লগত এটকা মুদ্ৰা এটা অঞ্জলি হিচাপে মা দুৰ্গাক অৰ্পণ কৰিব পাৰে। পঞ্চম ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলে চাকৰিৰ পদোন্নতিৰ সম্ভাৱনা আছে। যিসকলে নতুন ব্যৱসায় বা কাম কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে এই সময়ছোৱা অতিকে উত্তম। লগতে ধনু ৰাশিৰ ব্যক্তিসকলে আধ্যাত্মিকভাৱে উন্নতি লাভ কৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ ভাগ্য উদয়ৰ বাবে মা দুৰ্গাক কেতেকী ফুল অৰ্পণ কৰিব পাৰে। অন্তিম তথা শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰ দুৰ্গা পূজা অতিকে শুভ। ধন সম্পত্তিৰ লগতে আধ্যাত্মিক ক্ষেত্ৰতো উন্নতিৰ দিশ দেখা পোৱা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত নতুন বন্ধু বান্ধৱী আৰু নতুন সুযোগ সুবিধা আহিব। এই ৰাশিৰ জাতক জাতিকা তথা লোকসকলে পূজাৰ সময়ত নৰসিংহ মন্ত্ৰ জপ কৰিলে দুৰ্গা মাৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, দুৰ্গা পূজাত এই 6টা ৰাশিৰ ভাগ্য বিশেষভাৱে উজ্জ্বল হ'ব, কিন্তু তাৰ মানে এইটো নহয় যে বাকী 6টা ৰাশিৰ ভাগ্য একেবাৰে বেয়া। প্ৰিয় বন্ধু বান্ধৱীসকল, মনত ৰাখিব, কেৱল ৰাশিফলৰ ওপৰত নিৰ্ভৰ কৰিলে জীৱনত সফলতা অৰ্জন কৰিব পৰা নাযায়। সঁচা ভক্তি, শ্ৰদ্ধা আৰু সদাচৰণে যদি মা দুৰ্গাক স্মৰণ কৰা হয় তেনেহ'লে মা দুৰ্গাৰ আশীৰ্বাদ সকলোৱে লাভ কৰিব পাৰিব। সেয়েহে সকলোৰে বাবে মোৰ শুভকামনা থাকিলে মা দুৰ্গাৰ আশীৰ্বাদে আপোনালোকৰ জীৱনত শান্তি, সমৃদ্ধি আৰু সুখৰ সঞ্চাৰ কৰক। ভিডিঅ'টো ভাল লাগিলে এটা নিশ্চয়কৈ লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগতে কমেণ্ট বক্সত ভক্তিভাৱেৰে জয় মা দুৰ্গা বুলি লিখিবলৈ একেবাৰে নাপাহৰিব।
অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈকে আহিছোঁ। ধন্যবাদ।